নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC জিডিৰ জিকেৰ পৰা কেইটামান প্ৰশ্ন। ইয়াৰ আগতে এটা ভিডিঅ' আপলোড কৰা হৈছে, সেইটো আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰে। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, তলত উল্লেখ কৰা কোনখন দেশে প্ৰথম মহিলাক ভোট দিয়াৰ অধিকাৰ দিছিল? এনচাৰ: নিউজিলেণ্ড। নিউজিলেণ্ডে 1893 চনত মহিলাক ভোট দিয়াৰ অধিকাৰ দিছিল। আমেৰিকাই দিছিল 1920 চনত আৰু ছৌদি আৰবে দিছিল 2011 চনত। কুৱেশ্যন নম্বৰ 2, ভাৰতত কোন তাৰিখে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয়? এনচাৰ: 12 জানুৱাৰী। 12 জানুৱাৰীত স্বামী বিবেকানন্দৰ জন্মৰ দিনা ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয় আৰু ৰাষ্ট্ৰীয় যুৱ দিৱস 1984 চনৰ পৰা পালন কৰা হৈ আহিছে। কুৱেশ্যন নম্বৰ 3, লণ্ডন অলিম্পিকত কোনজন মহিলা বক্সাৰে ৰূপৰ পদক পাইছিল? এনচাৰ: মেৰী কম। ইয়াত আৰু এটা প্ৰশ্ন হ'ব পাৰে, লণ্ডন অলিম্পিক কিমান চনত হৈছিল? এনচাৰ: 2012 চনত। কুৱেশ্যন নম্বৰ 4, বিশ্বৰ দ্বিতীয় বৃহৎ মহাদ্বীপটোৰ নাম কি? এনচাৰ: আফ্ৰিকা। আফ্ৰিকা বিশ্বৰ দ্বিতীয় বৃহৎ মহাদ্বীপ। প্ৰথম হ'ল এছিয়া মহাদেশ। মহাদ্বীপ 7খন। প্ৰথম হৈছে এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, এণ্টাৰ্কটিকা, ইউৰোপ আৰু অষ্ট্ৰেলিয়া। কুৱেশ্যন নম্বৰ 5, কিমান বছৰৰ মূৰে মূৰে জনগণনা কৰা হয়? এনচাৰ: 10 বছৰৰ মূৰে মূৰে জনগণনা কৰা হয়। কুৱেশ্যন নম্বৰ 6, সেইজন প্ৰধানমন্ত্ৰী কোন আছিল যিজনে সংসদত উপস্থিত নোহোৱাকৈ ত্যাগপত্ৰ দি দিছিল? এনচাৰ: চৰণ সিং। কুৱেশ্যন নম্বৰ 7, প্ৰথম ইলেক্ট্ৰনিক ডিজিটেল কম্পিউটাৰ কোনটো আছিল? এনচাৰ: ছেমি কণ্ডাক্টৰ মেমৰি, যিটো নেকি আমেৰিকাই আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 8, ৰামকৃষ্ণ মিছনৰ স্থাপনা কোনে কৰিছিল? এনচাৰ: স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 9, গাখীৰৰ উৎপাদন বৃদ্ধিৰ কাৰণে ভাৰত চৰকাৰৰ দ্বাৰা কোনটো ক্ৰান্তি আৰম্ভ কৰা হৈছে? এনচাৰ: বগা ক্ৰান্তি। ইয়াত আৰু কিছুমান প্ৰশ্ন হ'ব পাৰে, হৰিত ক্ৰান্তিৰ জনক কোন? এনচাৰ: নৰমান বৰলগ। নীলা ক্ৰান্তি কিহৰ লগত জড়িত? এনচাৰ: মাছৰ লগত। কুৱেশ্যন নম্বৰ 10, লুইচ পাৰ্চাৰে কি আৱিষ্কাৰ কৰিছিল? এনচাৰ: ৰেবিজ ৰোধী বেজী। ইয়াত আৰু কেইটামান প্ৰশ্ন হ'ব পাৰে, পেনিচিলিনৰ আৱিষ্কাৰক কোন? উত্তৰটো হ'ব ছাৰ আলেকজেণ্ডাৰ ফ্লেমিং। তেখেত আছিল ইংলেণ্ডৰ বাসিন্দা। ইনচুলিনৰ আৱিষ্কাৰক কোন? তেখেত হ'ল ছাৰ ফ্ৰেডৰিক বেণ্টিং। তেখেত আছিল কানাডাৰ বাসিন্দা। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত এইকেইটা প্ৰশ্নই আলোচনা কৰা হ'ল। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব। যদি চেনেলটোত নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি ঘণ্টাটো প্ৰেছ কৰিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমতে চাব পাৰে।